Hello guys, welcome to my YouTube channel Bindass Bharat Mata. বহুত দিন হল আপোনালোকক ভিডিও দিব পৰা নাছিলো আৰু আজি দুৰ্গা পূজা উপলক্ষে আপোনালোকৰ কাৰণে এটি ব্লগ বনাবলৈ চেষ্টা কৰিম আৰু ভিডিওটো স্কিপ নকৰাকৈ চাই যাব যেটো হৌখন দেখিছে ওচৰতে আছে আপোনাৰ পাহাৰখনৰ ওচৰতে ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰত আপোনাৰ দুৰ্গা পূজা পতা হৈছে যেটো তালে যাব ওলাইছো আপোনালোকে ভিডিওটো চাই যাব বলক আগুৱাই গৈ আছো Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go. এয়া আমাৰ ঋতুৰাজ কটকী আহি আছে আমাৰ একেলগতে এয়া আমাৰ দোস্তি দুজন তলদি গৈ আছে তলৰ ৰাস্তা দি আমি ওপৰৰ ৰাস্তা দি গৈ আছো আৰু বেছি দূৰ নাই যেটো বাগানত আমি গৈ আছো দুৰ্গা পূজা উপভোগ কৰিবৰ কাৰণে যেটো এটো আমি কৈলামাৰী পাই গলোহি কৈলামাৰী ইয়াত দুখন বাগান আছে এখন জহিন বাগান আৰু কৈলামাৰী আমি কৈলামাৰীত পূজা উপভোগ কৰি আমি সিধাই যাম জহিনলৈ গৈ থাকা দোস্তি আৰু এতিয়া আমি জহিন দেওবাৰ বজাৰ পাম দেওবাৰ বজাৰৰ পৰা গৈ আমি চাই থাকক ভিডিওটো যেহেতু আমাৰ অসমৰ পশু চিকিৎসা মহাবিদ্যালয় আমি পাই যামগৈ দুৰ্গা পূজা এখন হৈছে জহিন দেওবৰীয়া বজাৰ ইয়াৰ পাছতে ভেটেনাৰী কলেজ অসমৰ পশু চিকিৎসা মহাবিদ্যালয় পাবলৈ আৰু 200 মিটাৰ আছে তাৰ পাছতে আমি কৈলামাৰী দুৰ্গা পূজা মন্দিৰ স্থল পামগৈ যেহেতু আমি আহি আছো অসমৰ পশু চিকিৎসা মহাবিদ্যালয় এখন লখিমপুৰ জহিনত আছে যেটো আপোনালোকে দেখিছে ইয়াত সকলো জীৱ-জন্তু চিকিৎসা কৰা হয় এখন ভেটেনাৰী কলেজ হয় ইয়াত বহুতো দূৰ দূৰণি ষ্টুডেন্ট আহি ইয়াত কলেজত ইয়াত পঢ়া শুনা কৰি আছে গৈ আছে আৰু বেছি দূৰ নাই আমি পামগৈ কৈলামাৰী দুৰ্গা পূজা বৰ্তমান আমি কৈলামাৰী বাগান পাই গলোহি বাগানৰ অকমান আগুৱাই গৈ আমি কৈলামাৰী কলঘৰ পাম যেটো ইয়াত চাহপাত বনোৱা হয় আৰু তাৰ লগতে আছে কৈলামাৰী দুৰ্গা পূজা মন্দিৰ স্থল Sun rays. And on we'll go, through the wastelands, through the highways. আহি থাকা দোস্তি পাই গৈছোহি আৰু বেছি দূৰ নাই মজা আৰু এয়া আমি কৈলামাৰী কলঘৰ পালো আৰু লগতে এয়া আছে দুৰ্গা পূজালৈ আদৰণি গেট এয়া সোমাই গৈ আছো আৰু 300 মিটাৰ আগতে আছে পামগৈ আমি দুৰ্গা পূজা স্থল এয়া পাই গৈছোহি বৰ্তমান বহুত সুন্দৰ এটা পৰিৱেশ যেটো দেখিব পাইছে আপোনালোকে কৈলামাৰীৰ পৰা আমি এতিয়া জহিন পামগৈ জহিনলৈ আহিছো ইয়াৰ পিছতে গল্ফ ফিল্ডখন আমি পাম যেহেতু ব্ৰিটিছৰ দিনীয়া গল্ফ ফিল্ড এখন দেখিছে ভিতৰত গাড়ী মটৰ প্ৰৱেশ নিষেধ এটো গল্ফ ফিল্ডলৈ এতিয়া খোজকাঢ়ি যাম চাই থাকক ভিডিওটো মুৰে হৃদয় নাচিছে আজি ওলা হতে বিচাৰে তোমাক সদায় কাষৰতে মতলিয়া এই মন আজি তোমাতে মগন প্ৰতিদিন প্ৰতিদিশা
কথাকে মোৰ হৃদয়ে নাচিছে আজি ওলাওতে বিচাৰে তোমাক সদায় কাষৰতে মতলীয়া এই মন আজি তোমাতে মগন প্ৰতিদিন প্ৰতিদিশা বাবে তোমাৰ কথাকে যিহেতু আমাৰ লখিমপুৰত এখনেই আছে গল্ফ ফিল্ড যিহেতু ব্ৰিটিছৰ দিনত আপোনাৰ ইয়াত গল্ফ বলটো খেলিছিলে আৰু আমাৰ পিনে ওচৰতে আছে যদিও মই ইমানকৈ অহাও নাই আগতে এবাৰ আহিছিলোঁ যিহেতু আকৌ দেখিব পাইছে আপোনালোকে ইমান সুন্দৰ এটা পৰিৱেশ যিহেতু ব্ৰিটিছৰ দিনতে খেলা আজিকালি যিহেতু কোনো নেখেলেই আৰু সেয়েহে লখিমপুৰৰ গল্ফ ফিল্ড যদি আপোনালোকক কোনোবাই দেখা নাই তেনেহ'লে জহিং বাগানলৈ আহিলে দেখিব পাব বহুত এটা সুন্দৰ পৰিৱেশ এইফালে ওচৰত পাহাৰৰ লগতে আপোনাৰ বাগান আছে আৰু দেখিছে ইমান সুন্দৰকৈ বনবোৰ কাটি থোৱা আছে আৰু এইটো খেল যিহেতু ব্ৰিটিছৰ দিনতহে খেলা হৈছিলে যিহেতু বাগান প্ৰথম ইয়াত ব্ৰিটিছেই প্ৰতিষ্ঠা কৰিছিল কিমান চনত বৰ্তমান সেইটো মই ক'ব নোৱাৰিম আৰু বহুত এটা সুন্দৰ পৰিৱেশ মনোমোহা দৃশ্য দেখি সঁচাই বহুত ভাল লাগিছে আৰু মনটো ইয়াত ফ্ৰেছ হৈ গৈছে আৰু গল্ফ ফিল্ডখন আপোনালোকে লখিমপুৰবাসীকে কৈছোঁ মই যদি আপোনালোকে কোনো দেখা নাই তেনেহ'লে জহিনত আপোনালোকে আহি এই গল্ফ ফিল্ডখন চাই যাব পাৰিব আজি ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় ভাল লাগিছে আৰু ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক বিন্দাছ ভাৰত মাতা